বৰ্তমান নষ্ট কৰোঁ। কলম কৰি হ'লেও নিজেই উপাৰ্জন কৰিব শিকা, কিয়নো অৱশেষত মানুহে তোমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়ে তোমাৰ বিচাৰ কৰিব। কিছুমান মানুহক আমি যিমানেই আপন কৰি ল'ব বিচাৰোঁ কিয় সময়ত তেওঁলোকে প্ৰমাণ কৰিয়ে দিয়ে যে তেওঁলোকৰ বাবে আমি সফল নহয়। প্ৰিয় মানুহজনে এৰি থৈ গ'লে ইমান কষ্ট নহয়, যিমান কষ্ট আপোন মানুহজন সলনি হ'লে হয়। তোমাক পাহৰি যাবলৈ মোৰ সাহস নাই, মোক ধৰি ৰখাৰো তোমাৰ অধিকাৰ নাই। মাথো ভাল পাওঁ মই তোমাক, কাৰণ ভাল পাবলৈ কাৰো অনুমতিৰ প্ৰয়োজন নাই। সম্পৰ্ক সেইটো নহয় যিয়ে দেখুওৱা হয়, সম্পৰ্ক সেয়ে যিয়ে হৃদয়েৰে পালন কৰা হয়। হাজাৰজন নালাগে কথা পাতিবলৈ, কেৱল তোমাকহে লাগে হাজাৰটা কথা ক'বলৈ। চাকৰি বাকৰি আমি তেতিয়াই কৰোঁ যেতিয়া সম্পৰ্কটো আমি চিৰজীৱনৰ বাবে ধৰি ৰাখিব বিচাৰোঁ। দামী উপহাৰ নহয়, সামান্য কিবাতেই মানুহ সুখী হৈ পৰে যদি সেয়াই ভাল পাই দিয়া হয়। এই দুনিয়াৰ জেলখানাতে হয়তো মই অকলেই দিন ৰাতি পাৰ হৈ যায়, নাপাওঁ তোমাক দেখা। নজনাকৈ যি ভাল লাগি যায়, অজানিতে হৃদয়ে আপোন কৰি পেলায়, সেয়া হৈছে প্ৰকৃত প্ৰেম। ভাবি চিন্তি লাভ লোকচানৰ হিচাপ কৰি মানুহ ব্যৱসায়হে কৰে। শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ হয় এই পৃথিৱীত। সম্পৰ্ক কেতিয়াও দ্ৰুতৰ কাৰণে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে।